নমস্কাৰ সকলে মই উন্নত ভিডিঅ'লৈ স্বাগত জনাইছোঁ। এইফালে দেখিছেনে আপোনালোকে এয়া হৈছে চান পাপৰি আজি বনাম বুলি ভাবিছোঁ। আৰু এইফালে মই বনাবৰ কাৰণে এক বাতি মানে ময়দা আৰু আধা বাতি বেচন লৈ লৈছোঁ। এইফালে ঘিউ লৈ লৈছোঁ। এতিয়া মই কেৰাহীটো পাতি ঘিউ 3 চামুচ লৈ ল'ম। আৰু আপোনালোকে সহজতে বনাব বেলেগ বিশেষ বস্তু নালাগে, কম বস্তুতে হৈ যাব আপোনালোকৰ। এইখিনি বস্তুতে আপোনালোকে কেৰাহীত 3 চামুচ দি ল'ব। দি উঠি ময়দা যদি এক বাতি লৈ আধা বাতি বেচন ল'ব লাগে, সেই হিচাপত জোখমতে লৈ ল'ব, ধুনীয়াকৈ হৈ যাব আপোনালোকৰ। আৰু এইখিনি এতিয়া মই গন্ধ ওলোৱাকৈ ধুনীয়াকৈ ভাজি ল'ম। আৰু চান পাপৰি খাই ভাল পাই কমেণ্ট এটা কৰি দিবা। আৰু এইখিনি ভাজা হৈ যোৱাৰ পিছত ধুনীয়াকৈ গন্ধ ওলোৱাৰ পিছত এইখিনি মই এতিয়া ধুনীয়াকৈ চালি ল'ম। চালি লোৱা হোৱাৰ পিছত এইফালে মই কেৰাহীটোত দি দিছোঁ 1.5 বাতি চেনি। আৰু ময়দা আৰু বেচন যিখিনি জোখমতে দিয়ে সেইখিনি সময়তে চেনি দিব লাগে জোখমতে। তাৰপিছত আধা বাতি পানী দি দিম। দি উঠি মই এইখিনি অলপ উতল অহাৰ পিছতহে মই এইখিনি লাৰিম। উতল নাহালে আপোনাৰ লাৰিব নালাগে। তাৰপিছত ভালকৈ উতল অহাৰ পিছত ইয়াতে মই এক চামুচ দি দিছোঁ নেমুৰ ৰস। দি কিনে এইখিনি এতিয়া ভালকৈ আপোনালোকে লাৰি থাকিব, বহুত টাইম লাৰি থাকিব, নহ'লে লাগি ধৰিব। তাৰপিছত এইখিনি মই হৈছে নে নাই চাবৰ কাৰণে আধা বাতি এটাত পানী দি লৈ এইফালে মই চেনিখিনি দি চাইছোঁ। এয়া গোটা বান্ধি ধুনীয়াকৈ এনেকৈ আপোনালোকে লাৰি থাকিব, লৰাত বন্ধ কৰি থাকিব। আৰু অলপমান মই লাৰাৰ পিছত হৈয়ে গ'ল। তাৰপিছত এখন কাঁহীত মই ঘিউ লৈ লৈছোঁ, নহ'লে লাগি ধৰিব। ঘিউখিনি লগা হোৱাৰ পিছত এইফালে মই কেৰাহীটো অলপমান লৰে দিছোঁ, নামি অনাৰ পিছত তাৰপিছত এইখিনি চেনিখিনি বাকি দি দিছোঁ। সেইখিনি দিয়াৰ পিছত আপোনালোকে ভালকৈ লাৰি থাকিব লাগিব। এইফালে লাৰি দিয়াৰ কাৰণে বাইদেউক মই মাতি আনিছোঁ। বাইদেৱে আপোনালোকক লাৰি দেখাই দিব। মই বাইদেউক কৈ আছোঁ, বাইদেউ এইফালে লাৰি আছে। এইফালে চেনিখিনি আপোনালোকে ভালকৈ লাৰি ল'ব, গৰম হৈ থাকিব, লাহে লাহে গোটা বান্ধি দিছে। আহি যোৱাৰ পিছত দেখিছেনে অলপ চেনিটো বেলেগ হৈছে। হাতত বাইদেউ ঘিউ ল'ব লৈছে, নহ'লে লাগি ধৰিব ন চেনিখিনি। সেইকাৰণে আৰু এইফালে হৈয়ে গ'ল, মানে অলপ লাগি ধৰা হৈছে। তথাপি উলিয়াই ল'লোঁ। লৈ উঠি এইখিনি দেখিছেনে আপোনালোকে এয়া সূতাৰ নিচিনা ৰছীৰ নিচিনা হৈ গৈছে চেনিখিনি। আপোনালোকে এনেকৈ টানি থাকিব, লাহে লাহে চিঙি নাযোৱাকৈ টানি থাকিব লাগিব। আৰু টানি আমি এইখিনি কালাৰ দিছোঁ। আৰু যিখিনি বেচন মই বনাই থৈ দিছিলোঁ ময়দা, সেইখিনি তেতিয়া আমি লাহে লাহে অলপকৈ সোমাই দি যাম। এইখিনি সময় মই আপোনালোকে লাহে লাহে টানি সূতাৰ ৰছীৰ নিচিনা হৈ যাব। বহুত টানিব লাগিব আপোনালোকে, যিমান সময় টানিব পাৰিব সিমান সময় ভাল হ'ব চান পাপৰিটো। এইফালে দেখিছেনে বাইদেউৰ বল জোখ দি কিনে একদম গোটেই বল লগে এইখিনি বাইদেউ এইখিনি টানি ঠিক কৰিছে। এইফালে মই বাইদেউক দেখি কৰি আছোঁ, আৰু এইফালে বাইদেৱে টানি ৰেডি কৰি আছে। এইফালে অলপ চলপ হৈয়ে গ'ল, আমাৰ ৰেডি হৈ গ'ল। হৈ যোৱাৰ পিছত এইখিনি দেখিছেনে সূতাৰ একতলা সূতা হেন হৈ গৈছে। এইখিনি হোৱাৰ পিছত আমি কেঁচি দি কাটি ল'ম ধুনীয়াকৈ। এয়া আমাৰ চান পাপৰি ৰেডি। আপোনালোকে ঘৰত ধুনীয়াকৈ বনাই খাবচোন। এইখন কাঁহী এখনত মই মিলাই লৈছোঁ। লৈ উঠি অলপমান ইয়াতে জেমছ দি দিছোঁ। আপোনাৰ কাজু আলমণ্ড আছে দি দিব। আমাৰ বৰ্তমান নাই, সেইকাৰণে আমি দি দিলোঁ। বাচ্ছাই খোৱা জেমছ দি দিলোঁ, দেখাত ধুনীয়া হোৱাৰ কাৰণে। আপোনালোকে কাজু দি ল'ব। দি লৈ আমি মানে টেমাৰ ঢাকন এখনত সোমাই লৈ কিনে এনেকৈ মই চেপ দি লৈছোঁ। আপোনালোকে এনেকৈ বনাব। আজিলৈ ভিডিঅ'টো ভাল লাগে, লাইক কমেণ্ট কৰিব। বাই।